নমস্কাৰ, এই মুহূৰ্তত আপোনালোক দিবলৈ আছে গুৰুত্বপূৰ্ণ খবৰ, কিয়নো চৰকাৰী ঘৰৰ ইতিমধ্যে গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সলনিত এইবাৰ মুখ্যমন্ত্ৰী আৱাস যোজনা ইতিমধ্যে কিন্তু আহি পৰিছে। এই যোজনাত আপোনালোকে কেনেকৈ আবেদন কৰিব আৰু কোনসকলে আবেদন কৰিব বিস্তাৰিত ভিডিঅ'ত জনাই দিয়া হৈছে। আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে চাবৰ কাৰণে। তো আহক আমি আৰম্ভ কৰোঁ। আপোনাৰ কোনসকলে এই মুখ্যমন্ত্ৰী আৱাস যোজনাত আবেদন কৰিব পাৰিব আৰু কোনসকলে নোৱাৰিব, আৰু আবেদনৰ কাৰণে কি কি নথিপত্ৰ লাগিব, আপোনালোকে কেনেকৈ আবেদন কৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু ভিডিঅ'টো আপোনালোকে সকলোৰ মাজত শ্বেয়াৰ কৰি দিয়ক। এই চাওক যে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ নোপোৱাসকলৰ কাৰণে অসম চৰকাৰৰ ডাঙৰ ঘোষণা। আৰম্ভ হ'ল মুখ্যমন্ত্ৰী আৱাস যোজনা। 1 লাখ মানুহক নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব। কোনে কোনে পাব আৰু কোনবোৰ মানুহে আবেদন কৰিব পাৰিব চাওক। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত সাধাৰণ ৰাইজৰ ভিতৰত ঘৰ নিৰ্মাণ সামৰ্থ্য নথকাসকলৰ বাবে আগবাঢ়ি আহিছে অসম চৰকাৰ। চাওঁ আহক আপুনি এই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ পৰা আবেদন কৰিব পাৰিব নে নাই। কিছুমান চৰ্ত মানিব লাগিব আবেদনৰ বাবে। আপোনালোকে কিন্তু এই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিব হ'লে আপোনালোকে কেইটামান চৰ্ত আৰু আপোনালোকে কেইটামান নীতি নিয়ম মানিব লাগিব। তেতিয়া আপোনালোকে চাই লওক কি কি চৰ্ত আৰু কি কি নীতি নিয়ম মানিব লাগিব। তো আপোনাক মই দেখাবলৈ যত্ন কৰিছোঁ। তাৰপিছত ইয়াত চাওক যে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ যোগ্যতাবোৰ হ'ল। তো আপোনালোকে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ যোগ্যতা চৰ্ত আপোনালোকে মানিব লাগিব। এইকেইটা চৰ্ত আৰু যোগ্যতা আপোনাৰ মানিব লাগিব। চাওঁ আহক আমি কি কি লিখা আছে। 1 নম্বৰত চাওক যে আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 1 লাখ টকাৰ তলত হ'ব লাগিব। আবেদনকাৰীৰ কিন্তু যিসকলে মুখ্যমন্ত্ৰী আৱাস যোজনাত আবেদন কৰিব সেইসকলৰ কিন্তু এনুৱেল ইনকাম কিন্তু 1 লাখৰ তলত হ'ব লাগিব। সেইসকলে কিন্তু ইয়াৰ বাবে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰত কৈছে যে আবেদনকাৰীৰ পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰে। চাকৰিয়াল হ'লে সেই পৰিয়ালৰ কোনেও এই আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব। 2 নম্বৰত কৈছে যে আবেদনকাৰীৰ কোনো পৰিয়াল যদি কোনো সদস্যই যদি চৰকাৰী চাকৰিয়াল হয় তেতিয়া কিন্তু এই পৰিয়ালটোৱে এই চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী আৱাস যোজনাত কিন্তু আবেদন কৰিব নোৱাৰিব। তাৰপিছত চাওক 3 নম্বৰত কি কৈছে যে যদি আবেদনকাৰী যোৱা 10 বছৰৰ ভিতৰত চৰকাৰৰ পৰা ইতিমধ্যে কোনো চৰকাৰী আঁচনি লাভ কৰিছে যাৰ জৰিয়তে ঘৰ নিৰ্মাণ কৰিব পৰা যায়, তেন্তে তেওঁ আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিব নোৱাৰিব। 3 নম্বৰত কৈছে যে যদি যিসকল হিতাধিকাৰী এই যোৱা 10 বছৰৰ ভিতৰত যদি কোনো চৰকাৰী ঘৰ অথবা যিসকলে কোনো আঁচনি চৰকাৰী ঘৰৰ সমান সেইসকলে কিন্তু এই মুখ্যমন্ত্ৰী আৱাস যোজনাত আবেদন কৰিব নোৱাৰিব। তাৰপিছত ইয়াত চাওক 4 নম্বৰত কৈছে যে আবেদনকাৰীয়ে যিকোনো ৰাজ্য বা যিকোনো গাঁও বা নগৰৰ পৰা আবেদন কৰিব পাৰে, কিন্তু তেওঁ সেই গাঁও বা নগৰৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 4 নম্বৰত কৈছে যে আবেদনকাৰী যিকোনো ৰাজ্য যিকোনো গাঁৱৰ নগৰৰ পৰা আবেদন কৰিব পাৰিব, কিন্তু তেওঁ অসমৰ বাসস্থান হ'ব লাগিব। তাৰপিছত 5 নম্বৰত কৈছে যে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তি লাভ কৰাৰ পিছত যদি আবেদনকাৰীয়ে 36 মাহ ভিতৰত নিজৰ ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰে তেন্তে শেষ কিস্তি নাপাব। তাৰপিছত 5 নম্বৰত কৈছে কি যদি আপোনালোকে প্ৰথম কিস্তিটো লাভ কৰে চৰকাৰী ঘৰৰ, তেতিয়া কিন্তু আপোনালোকে 36 মাহৰ ভিতৰত কিন্তু আপোনাৰ ঘৰটো সম্পূৰ্ণ নিৰ্মাণ কৰিব লাগিব। যদি আপোনালোকে সম্পূৰ্ণ 36 মাহৰ ভিতৰত ঘৰ নিৰ্মাণ কৰিব নোৱাৰে তেন্তে আপোনাৰ কিন্তু শেষৰ কিস্তি কিন্তু আপোনাৰ শেষত 1 টকা আপোনাৰ কিস্তি এটা কিস্তি কিন্তু নাপাব। তো আপোনালোকে এইকেইটা চৰ্ত আৰু আপোনালোকৰ নীতি নিয়ম আছিল। তো আপোনালোকে আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে লগত চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক মই মোৰ এইটো চেনেলত ডেইলি আপলোড দি থাকোঁ। তো আজিৰ ভিডিঅ'ত এইখিনিতে আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত, তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।